চাওঁতে চাওঁতে এয়া বসন্ত ৰঙী সময়ে খোজ দিলেহি। গছে পাতে এতিয়া কুঁহিপতীয়া সপোনৰ ৰং। ফাগুনে লঠঙা কৰি সৰ্বশ্ৰান্ত কৰি থৈ যোৱা গছ লতিকাবোৰক নকৈ প্ৰাণ দিবলৈ এয়া বসন্ত ৰঙী সময়ৰ আগমন। শুষ্কতাৰ পৰিধি ভাঙি সজীৱতাৰ সাজেৰে ধৰিত্ৰীয়ে নিজকে ন ৰূপেৰে সজাই পৰাই এক নতুন ৰূপ ধাৰণ কৰিছে। প্ৰকৃতিয়ে সেউজী বৰণ লোৱাৰ সময়তে হৃদয়ৰ আহ্বানত সমীৰত থমকি ৰৈছে। দুয়ো ব্যস্ত হৈ পৰিছে আৰু কথোপকথনৰ ৰাগীত বহাগী সময়ৰ বুকুত বহু কথাই খোদিত হয় সময়, জীৱন্ত হয় বহু অলিখিত কাহিনী। হেঁপাহৰ বসন্ত, তোমাক মোৰ হৃদয়লৈ স্বাগতম। তুমি স্বাগতম নজনালো যে বসন্ত আহিবই। প্ৰিয় সময়, প্ৰিয় ব্যক্তি, প্ৰিয় ফুল, এই যে প্ৰিয়বোৰ মোৰ খুবেই প্ৰিয় জানা। সেয়েহে কিজানি প্ৰিয়বোৰক স্বাগতম নজনোৱাকৈ থাকিব নোৱাৰোঁ। ধৰি লোৱা সেইটো মোৰ এটা অভ্যাস। অভ্যাস নহয়, স্বভাৱ যেনহে লাগে। বহাগ মানেই সাহস। নিজকে ন ৰূপত চোৱাৰ যি হাবিয়াস, সেই আশা কেৱল বহাগৰ বুকুতে নতুনকৈ গজালি মেলে। সকলো সৰ্বশান্ত হৈ লঠঙা হোৱা গছ লতিকায়ো বহাগতে কুঁহিপাতেৰে নিজকে সজাই পৰাই তোলে। সকলো শেষ হোৱাৰ পিছতো পুনৰ জীয়াই থাকিবলৈ সাহস পায়। সেয়েহে বহাগৰ বাবে মোৰ এটা বুজাব নোৱাৰা অনুভৱ আছে, য'ত জীয়াই থাকিবলৈ আশা বিচাৰি পাওঁ। কেৱল অনুভৱেই নে আৰু? অনুভৱ, প্ৰেম, ভালপোৱা, যি বুলিয়েই ক'ব পাৰা। অনুভৱবোৰ জীৱন্ত হোৱাৰ বাবেইতো ইমান গভীৰলৈকে কথাবোৰ শিপাই যায়, যিদৰে শিপাই যায় হৃদয়ৰ পৰা হৃদয়লৈ। সকলো হেৰুৱাৰ পিছতো বহাগ আহে। সকলো শেষ হোৱাৰ পিছতো ন ৰূপেৰে প্ৰকৃতিয়ে নিজকে সজাই তোলে। সঁচাকৈ কি যে বুজাব নোৱাৰা অনুভৱ, এক শিহৰণ। ইমান আৱেগ, ইমান তত্ত্বগধুৰ কথা। না, মই এইবোৰৰ পৰা বহু দূৰৈত। শেষ হ'বলৈ যোৱাবোৰক ঠাউকতে শেষ কৰি দিব লাগে। সমীৰৰ বুকুত সকলোবোৰ এৰি দিব লাগে। গুচি যাওক দূৰ দিগন্তলৈ সেই অস্তিত্বহীন আৱেগৰ ভৰ। কি তত্ত্বগধুৰ আৰু এই হৃদয়ৰ কথা? অসম্ভৱ। অসম্ভৱক সম্ভৱ কৰিব পৰাকৈ জানো ইমানেই চহকী হৃদয়ৰ বান্ধোন? ভবাৰ দৰেই যদি সকলোবোৰ সম্ভৱ হয়, তেন্তে হৃদয়ৰ ভাষা পঢ়িবলৈ ইমান কষ্ট কিয় কৰিব লাগে? কাৰণ কষ্ট পালেহে তাৰ মূল্য বুজি পোৱা যায়। যদি নোপোৱাৰ বেদনাত কেতিয়াও চকু লুইয়ে নিগৰা নাই, তেন্তে হৃদয়ৰ আহ্বান কেনেকৈ বুজিবা? সকলোবোৰ অযথা। হৃদয়, আৱেগ, ত্যাগ, এই সকলোবোৰ মূল্যহীন। সময়ে সকলোকে নিঃশেষ কৰিবলৈ বৰ বেছিবোৰৰ প্ৰয়োজন নহয়। সকলো অসাৰ। কেতেকীৰ হিয়া ভঙা কান্দোনত যদি এদিনো উজাগৰি নিশা পাৰ হোৱা নাই, তেন্তে হৃদয়ৰ কথা কি বুজিবা? পাই হেৰুৱাৰ বেদনা অথবা নোপোৱাৰ বেদনাত যদি হৃদয়ে হাহাকাৰ কৰা নাই, তেতিয়াহ'লে হৃদয়ৰ বেদনাত নিজকে বিলীন কৰা যে অসম্ভৱ। হৃদয়ৰ বেদনা বুজি বুজি অভ্যস্ত হলোগৈ। সদায়ে বুজিবলৈকে চেষ্টা কৰোঁ। চেষ্টা কৰি কৰি ভাগৰি পৰিছোঁ। সকলোৰে এটা সীমা থাকিব লাগে। সীমা পাৰ হ'লে সকলোবোৰেই মূল্যহীন হৈ পৰে। বাদ দিয়া, চোৱা এতিয়া চৌদিশে মাথো কুঁহিপতীয়া সপোন। সপোন দেখিবলৈহে ভাল, সপোন বাস্তৱ কৰিবলৈ বৰ কঠিন। মুখেৰে কোৱাৰ দৰেই যদি সকলো সম্ভৱ হোৱা হ'লে, সুখৰ বাবে ইমান হামৰাও কোনেও নাকাঢ়িলেহেঁতেন। এইবোৰ ভুৱা প্ৰতিশ্ৰুতি মাথো। কিন্তু আত্মাৰ লগত বিলীন হোৱা দুখক জানো দুখ বুলিব পাৰি? সেই দুখৰ অবিহনে অসম্পূৰ্ণ হৈ ৰয় বহু কাহিনী। দুখ থকাৰ কাৰণেহে জীৱনৰ মাদকতা অনুভৱ কৰিব পাৰিছোঁ। হ'ব পাৰে সেই কথা, তথাপিও ইমান দুখ সহ্য কৰিব নোৱাৰি। হ'ল বুলিয়েই দুখৰ লগত ইমান মিতিৰালি সহ্য কৰিব নোৱাৰো মই। একেবাৰেই সহ্য নহয় এই দুখী আত্মাবোৰক। কিন্তু দুখ মোৰ আজন্ম প্ৰেমিক। দুখৰ অবিহনে মই একো কথাই কল্পনা কৰিব নোৱাৰোঁ।
দুখ আছে বাবেহে মই ইমান সুন্দৰকৈ জীৱনটো উদযাপন কৰিব পাৰিছোঁ। হৃদয়ৰ আহে আহে কলিজাৰ কুহে কুহে এতিয়াতো দুখৰেই ৰং। বহাগ আহিছে চোৱা, আশাৰ এবোজামান বতৰা ৰৈ বহাগে মিচিকিয়াই হাঁহিছে। গছে পাতে এতিয়াই বহাগৰ ৰং খিচিৰিত হৈ পৰিছে। যিফালে চাওঁ সেইফালে বহাগ আৰু বহাগ। বহাগ মানেই নকৈ ঠন ধৰি উঠা সময়। বহাগ মানেই আশা, আৰু সেই আশাকে বুকুত বান্ধি লৈ জীৱনে গান গায় জীৱনৰ গান। ব'লা ব'লা দুয়ো একেলগে গৈ নাহৰ পাতৰ কেনভাছত ৰং বোলাওগৈ। হৃদয়ৰ সেউজী সপোনক, যি সপোনৰ আঁত ধৰিয়েই এদিন হৃদয়ে বতাহে একাকাৰ হ'ব বহাগী সময়।